বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ ভিডিঅ'টোত ৰেচিপি একো নাই, কাৰণ ৰেচিপি দিবলৈ কিবাটো বনাবও লাগিব আৰু যি গৰম পৰিছে বনাবলৈ কৰিবলৈ একেবাৰে অকণমানো ধৈৰ্য নাই আৰু মনো নাই। বাছ আজি খালি দালি আলু পিটিকা ভাত বাছ তেনেকৈ খাই থৈ দিম। যাৰ কাৰণে একদম ৰেণ্ডম ভিডিঅ' এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। কালি ৰাতি দাদা এজনৰ বাৰ্থডে খালোঁ, বাৰ্থডে খানা এটা আছিলে। আমি য'ত ভাড়াত থাকোঁ তাতে তলতে বাৰ্থডেটো পাতিছিলে। খালি আমাৰ তিনিটা ফেমিলি, মালিক খুৰাহঁতৰ ফেমিলিটো, আমাৰ ফেমিলিটো আৰু দাদাহঁতৰ ফেমিলিটো, বাছ ইমানেই মানুহ। তাকে কিবা অকণমান ৰেকৰ্ডিং কৰি থৈছিলোঁ, তাকে বোলো দেখুৱাওঁ আপোনালোকক। আৰু মোৰ ফ্লিপকাৰ্টৰ পৰা অহা বস্তু কেইটামান আছিলে তাকো দেখুৱাওঁ, আৰু আজি ৰাতিপুৱা কি কৰি আছিলোঁ সেইটোকো দেখুৱাম। কিন্তু আপোনালোকে নাহাঁহিব কিন্তু। তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব। এতিয়া খুলি থকা বস্তুটো এটা ৰিং লাইট হয়, কিন্তু ৰিং লাইটটো যিমান হেঁপাহত খুলিছিলোঁ মনটো একেবাৰে বেয়া হৈ গ'ল। ৰিং লাইটটো অকণমান ডিফেক্টেড আহিলে, যাৰ কাৰণে মই এইটো ৰিটাৰ্ণ কৰি দিলোঁ। এইটো ট্ৰাইপড হয়, ট্ৰাইপডটো বাৰু ভালেই আহিছে, 498 ৰুপিছৰ নেকি। ইয়াৰ লিংক এটা মই ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু, আপোনালোকে তাতে গৈ চাই ল'ব। দেখুৱাবলগীয়া একেবাৰে লাষ্টৰ বস্তুটো হয়। বহুত বেছি ধুনীয়া বস্তু এটা আহিছে, আপোনালোকে চাওক কি আহিছে। বাবাৰ মূৰ্তি এটা আহিছে, দেখিছেনে কিমান ধুনীয়া মূৰ্তিটো। গাড়ীত লগাবৰ কাৰণে অনা হৈছে এইটো, দেখিছেনে। মোৰ কিন্তু বহুত বেছিয়ে ভাল লাগিছে। তাত লিখা আছে আদি যোগী। খুৱাই দিলে নহ'ব, লগাবও লাগিব। এতিয়া আহিছোঁ খানা বনাই থকা পেহীৰ ওচৰলৈ। পেহীৰ কথাকেইটা শুনকচোন। আৰু তলিব লাগিব, জুই পুৰা আহি আছে একদম। আহি যাওঁ, উতলিব লাগিব, উতলিলে কালাৰটো আহিব। তোমালোকেও কিবা এটা কোৱা দিয়া।
এটা কৈ দিয়া মই ফ্লাছ লগাই দিছোঁ বুলি কিবা এটা কৈ দিয়া খুৰী কৈ দিয়ক কিবা এটা চুমনি দে কিন্তু তেল নগ'ল কিন্তু নিমখ জ্বলাবা তেল নগ'ল প্লেট চুমাব এইটো প্লেট চুমাইছে হাতৰ জেগাত কিচমিচ লাগিছে মোৰ ন ডাউট কলি কাহিনী গৈছে অ'কে 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 দিছ ইজ বিপ্লৱ অ'কে দিছ ইনটু দিছে না দিছে অ'কে দিছ ইজ মাই চচা পকা দিছ ইজ বিদম এণ্ড ৰীণা অলপ পাতখন জুম কৰি দিওঁ অ'কে সুন্দৰ হৈছে সুন্দৰ পৰিৱেশটো ভাল হৈছে